একলা দুর্গা পুজো চলি আছে কোনদিনা যাবি মই কিন্তু পূজাত যাই বহুত কিবা কিবি লম মই লৈছো যা বহুত কিবা কিবি চাৰ্ট লৈছো স্পল্টিং লৈছো দিনটো লম্পেন লৈছো জোতা লৈছো পেটি লৈছো কিমান লৈছো তই কি লৈছা কওচোন হেই মই কাপোৰ 12 মাহে লৱে পূজাতো লৈছো দেচোন পূজা বুলি মই মেগজিন পিষ্টল লৈছো হিল্লে মাৰা পিষ্টল লৈছো ৰিমোট গাড়ী লৈছো তই লৈছা তো এনেও নাৰেজা বাপেৰে কি মেগজিন পিষ্টল ৰিমোট গাড়ী কেনেকে চলৱে কোৱে স্বামীৰ পিষ্টলটো মই এক বেটাক অলপ বেছিকে কওঁ ৰ ৰিমোট গাড়ী হেন আনছো চুইচ টিপি দিয়াৰ লগে লগে 6টা লাইট জ্বলি যায় এটা চুইচ টিপিলি গুলি যোৱা দে আমাৰ যে বুলেট আছে ডাঙৰ গাড়ী আছে পাত্তাই নাপায় ইমান স্পীডত যায় আকলা মোৰ খানে পাইছো এনেকুৱা আৰু কতোই নাই এনেকুৱা ৰিমোট গাড়ী ও মাই ঐ আৰু মেগজিন পিষ্টলটো কেনেকুৱা পিষ্টলটোৰ কথা কি কম কল্য কালাৰ 16টা গুলি ধৰে সিদিনা কি জানা নাই ওপৰ দি এৰোপ্লেন যাই আছে পুৰা গুলি দিলো নে এৰোপ্লেনৰ খিৰিকী দি সোমাই গৈছি পুৰা নিজ কাণেদি দেখা পাইছো মই খিৰিকী দি সোমাই এখন খিৰিকী দি ওলাই গুচি আহিছি নিজ কাণেদি দেখিছো ঘেণ্টা মৌ ল'ম মই মাত্ৰ ঘৰত পইচা খুজিব যাওঁ ৰ দামটো কিমানে ৰিমোট গাড়ী আনৰ দাম 1000 নে 1500 আছিলে আৰু পিষ্টলটোৰ দামো 2000 মানে আছিল দে হাও ঘেণ্টা ইমান দাম দিলি এৰিয়া যি চিপটে দৌত মোৰ একবাৰ ট্ৰাই মাৰো ৰ মই যাওঁ দে থাক তই বেটা মাকে যে এক ড্ৰাম বজাব পিঠিত ফাইনেল আছে আজি ময়ো যাওঁ দে কি কৰি থাকো ঘুমাই থাকো ঘৰত যাই ফালে এইবাৰ দুৰ্গা পূজা টিভিতে চাব লাগব দে এইবাৰ নৰা ৰিক্স ল'বা নহ'লে দাঙি লৈ যাব কৰুণত তাতে এইটো মোক 2000 টকা দিয়ে কিবা এটা বস্তু কিনবা লাগিছিল এই গজমুৰা তোক 2000 লাগে 2000 কেইছে শূন্য থাকে আগতে কওঁ 2000ত দুটো শূন্য থাকে দৈত তাহ কি চলি মোৰ গিলা 2000 দুটো শূন্য থাকে এই তই নগৰীৰ অন্তৰত বাচান ধোৱাকে থাকিব লাগব কালি ওলবি তই তাক 2000 লাগে দেচোন ক তোক 2000 কিয় লাগে কি কৰিব ইচ্ছা শুনো একবাৰ এইটো মই ৰিমোট গাড়ী আৰু মেগজিন পিষ্টল কিনিম দিয়ে তোক লাগে পিঠি গুজে দিম মাথা মালিচ দিম কিনি দিয়ে ৰিমোট গাড়ী আৰু মেগজিন পিষ্টল কি লাগে তোক মেগজিন পিষ্টল ৰিমোট গাড়ী লাগে অ দেতা চাবি কিন্তু এক যদি তই ৰিমোট গাড়ী মেগজিন পিষ্টল দে মোক 2-3 মান কাপোৰ আৰু দিব লাগিব মই কিবা খুজিলে তোক কিয় লাগে চব বস্তু তোৰ পিছত পঢ়ছো নেকি এনেকে নে তোৰ লাগি আছো মই কিবা ল'ব দিলে তই কিয় লাগি থাকা এনেকে মই বনা ভাত কিয় খা তই তোক ভাত সানি দিব লাগে দেখোন ইচ্ছাও নিমখ তেল দি ভাত খালি কিয় দিয়া আছে নাহালি এতিয়া হাল্লা উঠছে আজি তই মোক ভাত দিবা নাংগে আৰু ভাত সানি দিব নাংগে নিজে সানিও নিজে ভাত লৈ খাম যা মই ঘুমাই থাকিলে এতন ধৰি দিলে হাল্লা আৰম্ভ হয় নেকি কাম কৰি ঘুমাইছিলো মুঠেই হাল্লা লগাই দিছে কিহৰ কাৰণে হাল্লা লগাইছে কওঁ মাই চাচোন পিষ্টলৰ কাৰণে হাল্লা কৰি আছে সি খেতিকে পাৰে পইচা লাগে হাল্লা কৰিছে তাক বুজি আছো মই পিষ্টল নদি জিলপি খাওঁ কিবা খোৱা বস্তু খাবি পিষ্টল লাগে তাক বুজি তাক পোৱা নাই সি মোক গালি পাৰিব ধৰিছে কি তই মোক কেইদিন বুজিলিয়ে অ মাই ঐ কি মিছে মাতে ও দুটো ৰিক্সে কেনেকৈ মিছে মাতিব দিছে তাক বোলে মোক বুজিছি মাই বেলেগ খোজা নাই ৰিমোট গাড়ী আৰু মেগজিন পিষ্টল খুজিছো চবে লৈছে মোকো দিয়ে মাই শুন বাপা সিগলা ৰিমোট গাড়ী মেগজিন পিষ্টল চাইনাই বনোৱে আৰু সিগলা পিষ্টল আমি যদি কিনো পইচা গিলা চাইনাত গুচি যাব আৰু সেন্দে লাষ্টত আমাৰ ইণ্ডিয়াত আক্ৰমণ কৰিব আমাৰ ইণ্ডিয়ান আৰ্মি গিলাক গুলাব সেইকাৰণে সিগলা ল'বা নাংগে দে বাপা সিগলা পইচা চাইনাত গুচি যাব নহয় তাতকে তই জিলপি খাবি গোল্লা খাবি চব খাবি দে সিগলা ল'বা নাংগে দে বাপা ও আমি এগুলা কিনার পিছত পয়সা গিলা চাইনাই পাই তার পিছত সেন্দে আৰু আমাকে আক্ৰমণ কৰে
হ'ব দে মাই নিকনো দে, মই বুজি পাইছোঁ দে। আজিৰ পৰা এইগিলা কথা নকওঁ, আমি ফুৰিম আৰু খাম দে। দে নালগে দে মাই এইগিলা, হি হি।